নমস্কাৰ, মোৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম। যিসকলে আসাম পলিটেকনিকত এডমিশ্যন ল'ম বুলি ভাবি আছে সেইসকলৰ বাবে ভাল খবৰ। এতিয়া ৰেজিষ্ট্ৰেশ্যনৰ বাবে পৰ্টেল মুকলি হৈছে। আপোনালোকে স্ক্ৰীনত নটিফিকেশ্যনখন দেখা পাইছে। 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি কৰ্চৰ বাবে 24 এপ্ৰিলৰ পৰা 10 মে'ৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনবিলাক কৰিব লাগিব। আৰু ইয়াৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট আহিব, কাউন্সেলিং হ'ব, মেৰিট লিষ্ট আহিব, ভেৰিফিকেশ্যন হ'ব। এই প্ৰচেছবিলাক চলি থাকিব। কিন্তু এতিয়ালৈকে আপোনালোকে বৰ্তমান 24 এপ্ৰিলৰ পৰা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰম্ভ হৈছে আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'ব লাগিব যদি আপোনালোকে পলিটেকনিক পঢ়িম বুলি ভাবি আছে। SCT ষ্টেট কাউন্সিল অফ টেকনিকেল এডুকেশ্যনে 26-27 বৰ্ষত ছেশ্যনটোৰ আসাম পলিটেকনিকৰ এডমিশ্যনৰ বাবে ৰেজিষ্ট্ৰেশ্যন মুকলি কৰি দিছে। আৰু টোটেল ছিট থাকিব 4,385টা আৰু 26টা ডিপ্ল'মা প্ৰগ্ৰেম থাকিব। ৰেজিষ্ট্ৰেশ্যন 10 মে'ৰ আগে আপোনালোকে কৰিব লাগিব। ইয়াত দেখিছে নেম অফ কোৰ্চ 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি কোৰ্চ। নেম অফ অৰ্গেনাইজেশ্যন ডিৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আসাম। ডিপ্ল'মা প্ৰগ্ৰেম হৈছে 21টা আৰু পলিটেকনিক আছে 26খন। আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটটো PRC-খন লাগিবই। এইটোত এপ্লাই কৰিব লাগিলে PRC-খন মাষ্ট বি, অতি জৰুৰী। এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব ইয়াতে দিয়াই আছে আপোনাৰ। HSLC লাগিব আৰু মেথছ আৰু ছায়েন্সটোত পাৰ্চেণ্টেজ ধৰি দিছে ইয়াতে। মিনিমাম এভাৰেজ পাৰ্চেণ্টেজটো ইয়াত ধৰি দিছে। জেনেৰেলৰ কাৰণে 40% লাগিব, OBCৰ 40%, SCৰ 35 আৰু STৰ 33%। এইখিনি পাৰ্চেণ্টেজ মিনিমাম থাকিব লাগিব। এজ লিমিটটো ধৰি দিছে 16ৰ পৰা 31 ডিচেম্বৰ 2026। 16 মিনিমাম 16 বছৰ হ'ব লাগিব। ফিজিকেল ফিটনেছটো থাকিব লাগিব। এতিয়া হয়তো আপোনালোকক মেডিকেল বৰ্ডৰ চাৰ্টিফিকেটো বিচাৰিব পাৰে। এতিয়া ৰেজিষ্ট্ৰেশ্যনটো 300 টকা। আপোনালোকে আসাম পলিটেকনিকৰ ৱেবছাইটত যোৱাৰ পিছত আসাম পলিটেকনিক 2026-27 ৱেবছাইটত যোৱাৰ পিছত অনলাইন ৰেজিষ্ট্ৰেশ্যন লিংক পাব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত লগ ইন হৈ পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ আপলোড কৰি পে'মেণ্টটো কমপ্লিট কৰি পেলাই আপোনালোকে এখন প্ৰিণ্ট আউট কপি পাব। সেই কপিটো ভৱিষ্যতৰ বাবে ৰাখি থ'ব লাগিব। এতিয়া ডকুমেণ্ট কি লাগিব দিছে। এজ প্ৰুফ হিচাপে HSLC মাৰ্কশ্বিট বা চাৰ্টিফিকেট লাগিব। কোৱালিফিকেশ্যন মাৰ্কশ্বিট লাগিব, HSLC, PRC লাগিব, প্ৰভিজনেল এলটমেণ্ট লেটাৰ অৰ্থাৎ NOC ৱেবছাইটত কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক দেখুৱাই দিম। ইয়াতে দিয়া আছে 24 এপ্ৰিলৰ পৰা ষ্টাৰ্টিং হৈছে, 10 মে'লৈকে থাকিব। কাৰেকশ্যন কৰিব পাৰিব 12-13 মে'ত কিবা কাৰেকশ্যন কৰিব লাগি থাকিলে। অনলাইন ভেৰিফিকেশ্যন 15 মে'ৰ পৰা 27 মে'। ডেট অফ কাউন্সেলিং অন এডমিশ্যন এইটো অতি সোনকালে ঘোষণা কৰিব। এতিয়া আপোনালোকে ডিক্লাৰেশ্যন বা আণ্ডাৰটেকিং ফৰ্মবিলাক ৱেবছাইটত কেনেদৰে ডাউনলোড কৰিব ইয়াতে মই দেখুৱাই দিছোঁ আপোনালোকক। এইটো দেখিছে ডিক্লাৰেশ্যন বা আণ্ডাৰটেকিং, তাত গ'ল। তাত যোৱাৰ পিছত আপোনালোকে ইয়াতে কেইবাটাও আণ্ডাৰটেকিং আছে। NOC, PRC লৈ আছে, এই গোটেইকেইটা EWS ডিক্লাৰেশ্যন, নন PRC ডিক্লাৰেশ্যন, এই গোটেইবিলাক ডিক্লাৰেশ্যনবিলাক ইয়াতে পাই যাব। প্ৰচেছ অফ কাউন্সেলিংটো কেনেকৈ হ'ব ইয়াতে দিয়া আছে। ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰাৰ পিছত ডকুমেণ্ট আপলোড হোৱাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো ভেৰিফাইড কৰিব। এইখিনি কমপ্লিট হোৱাৰ ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ
মেছেজ ইমেইলত মেছেজ আহিব পাৰে ৰেজিষ্টাৰ মোবাইল নম্বৰত এড্ৰেছত ছাবমিট ইনফৰমেশ্যনৰ ডকুমেণ্টৰ ডাটাবিলাক আহিব তাৰপিছত আপোনালোকৰ যিটো মেইল দিয়ে বা ফোন নাম্বাৰ দিয়ে সেইটো যাতে সদায় সক্ৰিয় হৈ থাকে কিবা এটা সুধিবও পাৰে আপোনালোকক এপ্লিকেশ্যনত কিবা খোকোজা থাকিলে সুধিব পাৰে বা ইমেইলত কিবা আহিব পাৰে সেইবিলাকৰ কাৰণে যাতে সক্ৰিয় ইমেইল আইডি বা মোবাইল নম্বৰ দিয়ে লিষ্ট অফ কোৰ্চ এইকেইটা চাওক 21টা প্ৰগ্ৰেম আছে আৰু 26 পলিটেকনিক্স আছে অসমত প্ৰগ্ৰেম কেইটা আছে চিভিল ইঞ্জিনিয়াৰিং এই গোটেইবিলাক গোটেইকেইটা আপোনালোকে স্ক্ৰীনত দেখিব পাইছে আৰু 26খন ক'ত আছে চানমাৰী গুৱাহাটী বামুণী মৈদাম গুৱাহাটী আমবাৰী গুৱাহাটী যোৰহাটত আছে ডিব্ৰুগড়ৰ লাহোৱালত আছে বঙাইগাঁৱত আছে ডিফুত আছে বাস্কাত আছে বৰপেটাত আছে ইয়াতে আপোনালোকে গোটেইখিনি দেখিব পাইছে ধন্যবাদ আকৌ নেক্সট ভিডিঅ'